হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল সবকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি 1 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু সবকে বহুত বেছিকৈ শুভেচ্ছা দিলোঁ। চ' দা চা লৈ আহিছোঁ, যুদ্ধলৈ অহা নাই। চ' লেটেষ্টকৈ আজি পাৰ্টি এটা কৰিম, তাকে আপোনালোকক সবকে দেখাম। সবেই চাবা, চাই মেলি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিবা। ঠিক আছে, ব'লা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে সুদৰ্শন বৰুৱা মানে কানাই কলীয়া, এইফালে বিশ্বজিৎ শইকীয়া, এইফালে বলিন বৰা, পিছত শৰৎ লামা, তাৰপিছত আছে আমাৰ বাবু আৰু দুজনমান অহা নাই। চ' আহিলে লেটেষ্টকৈ সবকে দেখাম আৰু কষ্টকে এনজয় কৰিম। গাঁৱৰ লগৰখিনিয়ে একেলগে আমাৰ নিজৰ নদীখনতে খাওঁ। সুন্দৰপুৰ মিছামাৰী নদী কয়, ইয়াত আহিব। কি ধুনীয়া প্লেচ, আপোনালোকে চাব। চাব কি মজা লাগে। কিন্তু আমি সদায় দেখি থাকি ফিলিংছটো নহা হ'ল। মজা মানে হিলি যাব চবেই। আমি ওচৰৰ মানুহ অকণমান হেৰি কৰিব লাগিব, কি বুলি কয়, আগত মানে চবতকৈ আগত যাবলৈ চেষ্টা কৰিম। চোৱা লোকেশ্যনটো চোৱা না, মা কচম ফিদা হৈ যাবা। পোৱাহিয়ে নাই আমি আমাৰ কৰ্ম জেগা য'ত খাম আমি। চ' আহি আছোঁ অকাই পকাই। বাপৰে বাপ, ৰ'দো বহুত বেছি, গৰম বহুত উঠিছে, কষ্ট অকণমান হৈছে, লোকেশ্যন বহুত বেছি গৈ আছে লগৰকেইটা আগত। কোৱা তোমালোকে খালা নি? কিহে খালা? মাংস। এই এইজনী অকণমানজনী ক, তুমি খালা নাই? তুমি খালা নাই? এজনী লাজুকী লতা বৰ মৰম লাগিছে, দিছেনে? কাঁহী ধুই আছে। খানা খাই কেনেকুৱা লাগিল? তোৰ চৌকেইটা ৰঙা ৰঙা হৈ আছে যে, সঁচাকৈ কৈছেনে? হে ভাং বাবা মেইন মানে, বাবা মেইন। তোমাৰ নামটো কি আছিলে? মমি। তোমাৰ নামটো নিচি দত্ত। তোমাৰ নামটো পৰি দত্ত। বা ভণ্টি, তোমালোক তিনিওজনী জুই। কোনোবাই আগতে খাই গৈছে পাৰ্টি দেই, সেইটো মোৰ একো মতলব নাই। ইয়াত এইবোৰ মদৰ বটল আনি বিয়েৰ আনি খাই গৈছে, ক'বলগীয়া একো নাই। কিন্তু এই প্ৰথম কথাটো হৈ গ'ল, ইয়াত প্লিজ এইটো কাম নকৰিব। এইটো কাম ইয়াত নকৰিব। এইটো কাম কৰিলে ইয়াত পিছত মানুহ আহে, বা এই নৈৰ পিছলৈ মানুহৰ ঘৰ আছে। এইটো কাম যদি আপোনালোকে কৰে তেতিয়াহ'লে অসুবিধা হ'ব। কেলৈ আমাৰ বাচ্ছা আছে, সৰু সৰু চবৰে ল'ৰা ছোৱালী আছে। তেওঁলোকৰ যদি কিবা এটা হয় তেতিয়া আপুনি জানো ভাল পাব? মই এইটো গোটাই ৰাখিছোঁ। এই বস্তুটো মই যাওঁতে লৈ যাম। এইটো মোৰ নাৰিকল গছ আছে, তাতে মই দি দিম, ইউজ কৰিম। চ' ইয়াতে বহুত পৰি আছে, মই অলপ গোটাই ৰাখিছোঁ। এইটো কাম কৰিব নালাগে। পাৰ্টি এইটো নহয়, আপুনি এইটো খাই খাওক, মোৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াতে এইটো নকৰিব প্লিজ। আপুনিও যদি বা তুমিও যদি ক'ৰবাত যোৱা এনেকৈ পাৰ্টি কৰিবলৈ, তেতিয়াহ'লে এই কামটো নকৰিবা। যদি তুমি পেলাবলৈ তাত জেগা নোপোৱা, লৈ আহিবা, বিক্ৰী কৰি দিবা, 2 টকা পাবা। এইটো খাব লাগে, কিন্তু এইটো এনেকুৱা কৰিব নাপায়। এইটো কৰিলে আমাৰেই অসুবিধা হ'ব, নহয় জানো? চ' এইটো বাদ দিলোঁ, বেলেগ চেপ্টাৰ আৰম্ভ কৰোঁ। এনজয় কৰি থাকা। বাবুৱে চৌকা ফিটিং কৰি দিলে। এইটো আমাৰ এইবিলাকৰ ৰজা হয়। ডেট ইজ ইম্পৰ্টেণ্ট মানুহ দেই। এইটো মানুহ নহ'লে আমাক খোৱা বোৱা বন্ধ হৈ যাব। মেইন মানুহ এইটোৱে। এইটো বঢ়িয়াকৈ যোগাৰ কৰি আছে, বস্তুবিলাক ৰেডি কৰা নাই, বাট জুইটো ফাৰ্ষ্ট। যে মাংস চাংসবিলাক আমি মাংস চাংস কৰিব পাৰিম আৰু পিছে দুখ কোনো প্ৰকাশ নকৰিব, ভিডিঅ'টো চাই থাকা। ফাইনেলি আমাৰ জুই জ্বলি গ'ল। এটা ষ্টাৰ্ট, খানা ষ্টাৰ্ট হ'ব এতিয়া দেই। গৰম পানী ই কৰি আছে, মেইন মেনেজাৰ, ডাইৰেক্টৰ অফ গৰম পানী। ডাইৰেক্টৰ অফ গৰম পানী। মাংসটো চৌকনে ঠিক কৰিব। চৌকনে মাংস ঠিক কৰিব। তাকে বঢ়িয়া লাগিব নিশ্চয়। গৰম পানী এতিয়া আমাৰ মিছন গৰম পানী চলি আছে। তাৰপিছত মিছন মুৰ্গী আৰু হাঁহ চলিব। তাৰপৰা মিছন এইবোৰ চব্জি আছে, চাউল আছে। আমাৰ দুখীয়া খানা হয় নাই? আমাৰ গান চান একো নাই, আৰু আমাতকৈ আগতো কোনো নাই। আমিয়ে ৰজা, আমি চব। এইবোৰে সেইবোৰ দুভগীয়া ৰাইজ, য'ত তেহেঁতি ফটো মাৰিবলৈ নাপায়। আজি ফটো মাৰি এনজয় কৰিছে, ৰাতিকে হোৱাটছআপ ষ্টেটাছ, ফেচবুক ষ্টেটাছ ফালিব। সেইজন ব্যক্তি যিজনে ফটো মাৰি এডিট কৰি ছোৱালীৰ আগত ভাল দেখুৱাই, ভাল চেহেৰা চাওক।
চেহেৰা চাবে কাটি দিম তেওঁলোকে সেইকেইজন ব্যক্তি আপোনালোকে চাই চাওক যিসকলে ফটো মাৰি এডিট কৰি ফটো হোৱাটছআপ ফেচবুকত দি ভাল পায় খানা খাবলৈ আহি এইবোৰ অনীতি কাম কৰি আছে কাম কৰা নাই এইজন ব্যক্তিলে মন কওক এজন ব্যক্তিয়ে অহাৰ পৰা কথাই পাতি আছে জোৰ পৰা ধৰা বাহিৰে একো ঘটিডালো কৰা নাই তাকে এনেকৈ হ'লে নহ'ব এইবোৰ ভীষণ প্ৰতিবাদ হ'ব এইবোৰ ফটো এডিটিঙক লৈ কৰা পাৰ্টি নহয় হয় নাই চ' ভিডিঅ'টো চাই থাকক লাইক কমেণ্টটো কৰিবলৈ একদম নাপাহৰিব লাষ্টলৈকে চাব একদম শেষলৈকে সেই তিনিটা ভাগত পৰিলে কুকুৰা গুচোৱা কটাটোৱে গৰম বিচাৰি গৈছে এই তিনিটা ভাগত আৰু পোৱালি কটাইখন দিওঁ আৰু মোৰ কটাৰীখন লৈ মোৰ আলুৰ দায়িত্ব সেইজনে ভাতৰ দায়িত্বত আছে আমি কামকেইটা ভগাই লৈছোঁ মই আলু গুচাম মুড়ি পানীৰে ধুই মানে বস্তুটো বেলেগতকৈ বহুত বেছি বেলেগ এইটো আলু এইটো গুচাব লাগিব ঠিক আছে চ' আলু গুচাই লওঁ তাৰপৰা কথা পাতিম আলুখিনি গুচাই দিলোঁ বাকলি আৰু বলিনে ষ্টাৰ্ট কৰি দিলে কাটিবলৈ মানে পিচকৈ কটাৰী দিব নাই এখন কটাৰী দা আছিলে দা দি আলু বলিনে কাটি আছে আৰু এইটো কাণৰ দায়িত্ব আছিলে মানে আমাৰ সুদৰ্শন বৰুৱাৰ মাংস কটা সিও সেইটো কাম ষ্টাৰ্ট কৰি দিলে মানে প্ৰত্যেকেই নিজৰ কাম এটা কৰি আছে চবেই বিন্দাছকৈ এনজয় কৰি আছে চবেই কামটোক লৈ গুৰুত্ব দিছে যে ভাবিছে যে চবেই আমি কিবা এটা কৰি আছোঁ এনজয় কৰিছোঁ ভাল লাগিছে চবনে মানে পাখি গুজৰ কামটো তেনেকৈ চবেই নিজৰ দায়িত্ব পালন কৰি গৈ আছে তহঁতৰ কি কেজি ব্ৰইলাৰ কোন আছে তহঁতৰ লগত ডাঙৰ মানুহ অঁ এজনী গীতালি তোৰ নামটো কি লাজ কৈছিছ তোমাৰ নামটো কি তোমাৰ নামটো এইজনী ঝৰ্ণা এজনীৰ নামটো কি উৰ্মিলা তোৰ নামটো তোৰ নাম কি হেৰি পেটুৱা এইটো পেটুৱা তই কেইটকাকৈ তুলিছিলি 40 টকা মাংস কি কেজি নাজানো মানুহ কেইটা টোটেল কেইটা 120টা এইটো আমাৰ পেটুৱা সভাপতি হেৰি নহয় তহঁতক খাব সময়ত মোক মাতি দিবি কোনত খাইছ অঁ কৈ মনা নাই ন এদিন এই তহঁতি ওপৰপৰা যা এইটো আছে নহয় আমাৰ এইটো গাঁও বুঢ়া হয় নাই তোৰ নামটো কি বিষ্ণু বৰুৱা মই ইউটিউবৰ ভিডিঅ' দিম আকৌ এইটো সঁচাকৈ দিম মই সেইকাৰণে বনাই আছোঁ এজনী আমাৰ ধুনীয়া ছোৱালীজনী এজনী গীতালি লাজ কৰিছে তোক পইচা কোনে দিলে এই বেটা এই গাঁও বুঢ়া পলাইছে এইটো আমাৰ তাৰ ল'ৰা ছোৱালী আমাৰ তাৰ হয় মাংস পৰি গ'ল তেলত খৰিকাত দি আছে পোৱালীয়ে কবি খেলা ষ্টাইল এইটো মানে কি বনিব কি চাটনি বিলাহী লাগিব জলকীয়া লাগিব চাটনা বনিব চলি আছে আৰু দেই হাঁহ আৰু কুকুৰা মিক্স নহৰুখিনি কি হ'ল নহৰুখিনি এয়া হৈ গ'ল মাংস খৰিকাত দিয়া চাটনি আৰু এয়া হৈ গ'ল কবি চাটনি এয়া মইনাই বনাইছিলে আৰু মানে এয়া লাই পাত মাংসত দিয়া মাংসৰ ভাপত সিজোৱা মানে বস্তুটো বহুত এটা বেলেগ ষ্টাইলৰ আৰু বেলেগ এটা সোৱাদ খাই বহুত বেছি ভাল লাগিলে আমাৰ আহি আমি খোৱা বোৱা আৰম্ভ কৰি দিছিলোঁ আৰু একদম স্পেচিয়েলকৈ বঢ়িয়াকৈ মাটিতে বহি লৈ পেলাই আমি এনেকৈ খোৱা বোৱা আৰম্ভ কৰি দিছিলোঁ চব বেছি ভাল লাগিছিলে এইটো বস্তু আৰু দুজনে একেখন কাঁহীটো খাইছিলে অজিত আৰু ওচৰত লামাই এইফালে আমাৰ বাবু সেইফালে কাষতে মইনা বিশ্বজিত বলিন সকলোৱে বিশ্বজিতে থিয় হৈও খাইছে মানে এই লাই আছিলে চব বহুত বেছি ভাল লাগিছিলে বহুত বেছি টেষ্ট হৈছিলে বস্তুটো কিয়নো আমি তাত একো স্পেচিয়েল সুবিধা নথকাকৈ আমি এইটো কৰিছিলোঁ সেইটো কাৰণে বহুত বেছি ভাল লাগিছিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে চ' যদি কোনোবাই এনেকুৱা ধৰণৰ পাৰ্টি কৰি পোৱা নাই তেতিয়াহ'লে আহিব এবাৰ কৰি চাব নিশ্চয় মই কৈছোঁ যে
আপোনালোকৰো ভাল লাগিব আৰু ভিডিঅ'টো যদি চাই আছে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু আপোনালোকৰ অকণমান মৰম আৰু অকণমান আশীৰ্বাদে হয়তো মোক আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰি দিব আৰু চাই থাকক এনেকেই শেষলৈকে এতিয়ালৈকে ৰাইজসকলে খাই আছে এইসকল তেল তেল চাওক এজনী ববিতা এজনী জোনালী এইটোৰ নামটো কি কাকু তোৰ নামটো ৰশ্মিনা তোৰ নামটো হা কুকি চবে বিন্দাছকে খাই আছে এজনী আমাৰ চিনু পেহী লেটেষ্ট লাগিছে এজনী আমাৰ মইনা এই মোক দেখিলে পলায় এইবোৰ মানুহ চোৱা এইবোৰ মানুহ কেনেকৈ খানা খাই আছে মানে বহুত বেছি ভাল লাগিছে এইফালে 3টামান টিম আছে বহুত বেছি ভাল লাগিছে নাচনীয়ে য'তে ত'তে নাচি আছে বহুত বেছি ভাল লাগিছে চ' এইফালে আছে এইটো মোৰ আমাৰ ইয়াৰ মানুহ দেই এইটো আমাৰ ইয়াৰ মানুহ সকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে থেংক ইউ লাভ ইউ বাই বাই টাটা